গাইস যিসকলে নতুনকৈ বাইক লগোৱা হয় ক্লাছ কেনেকৈ ধৰা হয় গাইস আজি ভিডিওটো যিসকলে নতুনকৈ বাইক চলাম বুলি ভাবি আছে তেখেতলোকৰ কাৰণে ভিডিওটো বনোৱা হৈছে ইমান এটা মই এক্সপাৰ্টো নহয় হলেও মোৰ জ্ঞানেৰে যিমানখিনি ঢুকি পাইছো ভিডিওটো বনাবলৈ চেষ্টা কৰিলো তো আপোনালোকে যেতিয়া প্ৰথমবাৰ বাইক চলাম বুলি ভাবিছে বাইকখনৰ বিষয়ে অলপ জানি ল'ব লাগিব প্ৰত্যেকটো বস্তুৰ কি নাম তো কি আছে আপোনালোকক ধুনীয়াকৈ বুজাই দিম মই এতিয়া এটো কোৱা হয় হ্যান্ডেল বাৰ বুলি কোৱা হয় তো এটো যেহেতু হ্যান্ডেল ইয়াৰ ফু সাইডে থকা বস্তুখিনিৰ নামখিনি কৈ দিব বিচাৰিছো ডিস্ক ব্ৰেকৰ লিভাৰ ডিস্ক ব্ৰেক লিভাৰ এক্সেলেৰেটৰ অন অফ সুইচ আৰু বাও সাইডে থকা বস্তুকিটা হ'ল আপোনাৰ ক্লাছ পাছ লাইট আপাৰ ডিপাৰ ইণ্ডিকেটৰ আৰু হৰণ বাইকখন এবাৰ বহি হিলাই চাব লাগে যে ওয়েটটো কেনেকুৱা বাইকখন কমফৰ্টেবল ভালকৈ ঢুকি পোৱা হৈছে না চাই ল'ব লাগে মতে যদি নতুনকৈ বাইকখন চলোৱা হয় প্ৰথম আপুনি বস্তুটো ধ্যান দিব লাগিব এইটো ইয়াৰ নামটো হ'ল গিয়াৰ লিভাৰ তো তললৈ শিফট কৰিলে 1 নম্বৰ মাজত নিউট্ৰেল ওপৰত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ তো গিয়াৰ লগোৱাটো হৈ গ'ল এতিয়া নিউট্ৰেল কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব তললৈ গিয়াৰটো শিফট কৰিব লাগিব 4 3 2 নিউট্ৰেল তো বাইকখন চলাই স্টাৰ্ট কৰিব বিচাৰিছো আপোনালোকক দেখাম কেনেকৈ চলাই প্ৰথমে ক্লাছটো পাছ কৰিলো তাৰ পিছত গিয়াৰটো তললৈ শিফট কৰিলো 1 নম্বৰ লাগিলে লাহে লাহে ক্লাছটো ৰিলিজ কৰিম আৰু এক্সেলেৰেটৰ অকমান দিব লাগিব তো এতিয়া গাড়ীখন যাবলৈ আৰম্ভ কৰিছে অলপমান এক্সেলেৰেটৰ দিম ক্লাছ দবাম তললৈ গিয়াৰটো শিফট কৰিম 2 নম্বৰ লাগিলে তো ফাইনালি গাইজ বাইকখন এইটো প্ৰচেছেৰে চলোৱা হয় যেতিয়া বাইকখনৰ আপুনি হেণ্ডেলটো ধৰা হয় ভালকৈ টাইটকৈ ধৰিব লাগে এনেকৈ গপচকৈ তাৰপিছত এক্সেলেৰেটৰ আৰু গিয়াৰত দুটা বস্তু লগাব লাগে এটা হৈ গ'ল আপোনাৰ এই মাজৰ আঙুলিটো ডিস্ক ব্ৰেকত অলপ টাচ হৈ থাকিব লাগে আৰু বাওঁ হাতৰ মাজৰ আঙুলিটো ক্লাছত টাচ হৈ থাকিব লাগে তেতিয়া কি হয় ঘপকেনে ব্ৰেক বা ক্লাছ ধৰি ব্ৰেক মাৰিবৰ কাৰণে সুবিধা হয় নহ'লে আকৌ এনেকৈ ধৰি থাকিলে আকৌ এনেকৈ নিবলৈ অলপ টাইম লগা হয় এমাৰ্জেঞ্চি ব্ৰেক মাৰিবলৈ বহুত দিগদাৰ হয় মানে তো সেইটো কাৰণে কি হয় দুটা আঙুলি এটা হৈ গ'ল আপোনাৰ ব্ৰেকত আৰু এটা হৈ গ'ল ক্লাছত টাচ হৈ থাকিব লাগে তো এমাৰ্জেঞ্চিত ব্ৰেক মাৰিবলৈ ক্লাছ ধৰিবলৈ হ'লে কামত দিব আপোনালোকে যেতিয়া বাইকখন চলোৱাটো শিকি গ'ল এতিয়া কি হ'ল আপোনালোকে যেতিয়া বাইকখন ৰাস্তাত চলাই থাকিব কেতিয়াও আপুনি ওচৰত নাচাব মানে যিমান পাৰে দূৰলৈ চাবলৈ চেষ্টা কৰিব কিয় কৈছোঁ কথাটো মানে আপোনাৰ বাইকখনটো গতি কৰি আছে কিয় পৰা যোনখন গাড়ী বা বাইক আহিব সেই গাড়ীখনো গতি কৰি আছে আপুনি যদি ওচৰত চাই থাকে তো অকস্মাত আপুনি ওচৰত গাড়ীখন দেখি পায় আপোনাৰ খপকৈ এক্সিডেণ্ট হৈ যোৱা চান্স বাঢ়ি যায় আৰু প্ৰথমবাৰ বাইক চলালে এইকেইটা ভুল কেতিয়াও নকৰিব গাইজ আপোনালোকক বাইকখন চলাওঁতে গিয়াৰ কেনেকৈ লগোৱা হয় ক্লাছ কেনেকৈ ধৰা হয় এইখিনি শিকাই দিয়া হ'ল তো এতিয়া বাইকখন চলাই গৈ থাকোঁতে ৰখোৱা প্ৰচেছটো দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ বাইকখন যেতিয়া 50 বা 60 স্পীডত গৈ থকা হ'ব ৰখাওঁতে আপোনালোকে কেতিয়াও এটা ভুল নকৰিব ক্লাছটো আগতীয়াকৈ ধৰি দিয়ে ক্লাছটো দবাই দিলে বাইকখন ফ্ৰী হৈ যায় তো প্ৰথম আপোনালোকে কি কৰিব এক্সেলেৰেটৰটো এৰি দিব এক্সেলেৰেটৰটো এৰি দিয়াৰ পিছত ব্ৰেকটো পাছ কৰিব তাৰপিছত ক্লাছ দবাব তাৰপিছত গিয়াৰটো তললৈ শিফট কৰিব নিউট্ৰেল কৰিব আজি ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটি ভিডিঅ'লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ বাই বাই